Hello friends, আজি মই বনাব লৈছো পনীৰ চানা দাল। প্ৰথমে মই চানা দালখিনি 1 ঘণ্টা আগতে তিয়াই ৰাখিছিলো। এতিয়া চানা দালখিনি ভালদৰে ধুই এটা কুকাৰত মই হালধি, নিমখ আৰু তেজপাত দি 5টা চিটি মাৰি বইল কৰি লম। এতিয়া মই কি সামগ্ৰী দিম তাকে অলপ দেখাইছো। এটা বিলাহী দিছো, কেইটুকুৰমান পনীৰ দিছো, আদা দিছো, নহৰু দিছো, জলকীয়া 2টা দিছো, ইলাচি, দালচেনি, শুকান জলকীয়া আৰু পিয়াজ এটা কাটি লৈছো। এতিয়া মই এখন কেৰাহীত তেল গৰম হ'ব দিছিলোঁ। তেলখিনি গৰম হোৱাত মই ইলাচি, দালচেনি, আদা, ৰচুন, পিঁয়াজ, জলকীয়া, শুকান জলকীয়া, পাঁচফোৰণ সকলোবিলাক দি দিছোঁ। এতিয়া মই আন্দাজমতে হালধি অলপ আৰু চব্জি মছলা 1 চামুচ দিছোঁ। এতিয়া মই কাটি লোৱা বিলাহীটো দি দিছোঁ আৰু বিলাহীটো সিজিবলৈ অলপ নিমখ দিম। এতিয়া মই পনীৰ কেইপিচ দি দিম। এয়া মোৰ পনীৰ আৰু বিলাহীখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই বইল কৰি থোৱা চানা দালখিনি দি দিম। এয়া মোৰ পনীৰ চানা দাল হৈ গ'ল।